নমস্কাৰ পিডিএ ব্লগছৰ সমূহ দৰ্শকলৈ পুনৰ নৱবৰ্ষ শুভেচ্ছা জনালোঁ আৰু আহি থকা আগন্তুক ভোগালী বিহু লগ যাচিছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভাল হোৱাটো কামনা কৰিছোঁ। হাঁহি কান্দোন পোৱা নোপোৱাৰ দুখ সুখৰ মাজতে 2022 চনটো বিদায় দিলোঁ। নাজানো এই বছৰটিত কিমান ভালদৰে কটাব পাৰিম। আশা কৰোঁ যোৱা বছৰে যিবিলাক কাম আধৰুৱা হৈ গ'ল সেইবিলাক সম্পূৰ্ণকৈ 2023 চনটোত সজাব পাৰিম বুলি আৰু আপোনালোককো কামনা কৰিছোঁ আপোনালোকেও যেন পূৰাব পাৰে 2022 চনৰ আধৰুৱাখিনি। মই আজি আপোনালোকক মোৰ নিজৰ গাঁওখনৰ কথা কওঁ। কহিগুৰি নগাঁও জিলাৰ অন্তৰ্গত ৰহা সমষ্টি ৰন্থলী পঞ্চায়তৰ আণ্ডাৰ কহিগুৰি 6 নং ৱাৰ্ড। এই গাঁওখনত 2022 চনলৈকে কিমানখিনি পালে চৰকাৰৰ অনুদান সকলোবিলাক জনাম আপোনালোকক। এই গাঁওখনত 2022 চন যোৱা বছৰলৈকে চৰকাৰৰ পৰা সাহায্য ওচৰৰ যিটো বটদ্ৰৱা সমষ্টি আছে সেই সমষ্টিৰ তুলনাত মুঠেই নগণ্য, নাই বুলিলেও ভুল নহয়। যদিও কোনোবাই কাৰোবাৰ চৰকাৰৰ পৰা অনুদান পাইছে গোপনভাৱে সেয়া মই জ্ঞাত নহয়। গতিকে দেখাখিনি মই জনাম আপোনালোকক কি পাইছে কি পোৱা নাই। এই গাঁওখনত সৰহ সংখ্যক মানুহে কৃষকৰ লগত জড়িত, খেতি পথাৰৰ লগত জড়িত আৰু প্ৰায়খিনি মানুহে দিন হাজিৰা কৰে, দিন হাজিৰা কৰি চলি আছে। চৰকাৰৰ পৰা সাহায্য পোৱা নোপোৱা আলমৰ বিষয় লৈ কেইবাবাৰো সংবাদ মাধ্যমক জনোৱা হৈছিলে, যদিও সংবাদ মাধ্যমেও এই ক্ষেত্ৰত কোনো সঁহাৰি নিদিলে। খবৰ দিয়াৰ পাছতো ভুমুকি কিয় নামাৰে সেয়াও এক ৰহস্য। প্ৰধানমন্ত্ৰী জনমিছন আঁচনি, যিটো আঁচনি বৰ্তমান বটদ্ৰৱাত সম্পূৰ্ণ হৈ গৈছে, বটদ্ৰৱা সমষ্টিত, আৰু আমাৰ ৰহা সমষ্টিত আজিলৈকে যোৱা বছৰলৈকে এডালো পাইপ নপৰিলে, এটাও গাঁত খান্দা দেখা নাপালোঁ। শৌচালয় ক্ষেত্ৰত ৩-৪জন মানুহৰ বাদে বাকী বহুতেই পোৱা নাই আজিলৈকে। আৰু যি ৩-৪জন মানুহে ল'লে সেয়াও হ'ল দলীয় বিজেপি দলীয় কৰ্মী পালি নেতা। গাঁওখনৰ মধ্যভাগত এটা ৰাস্তা আছে, সেই ৰাস্তাটো বাৰিষা দিনত একাঠু বোকাৰে অহা যোৱা কৰে সম্পূৰ্ণ গোটেই গাঁওখনৰ মানুহে। কাৰণ যিটো মূল পথ গাঁৱৰ, সেই মূল পথটোৱে আজিলৈকে কোনো ধৰণৰ উন্নতি নহ'ল যোৱা বছৰটোত। এতিয়া বাৰিষা আহিব, বাৰিষা আহিলে আপোনালোকে দেখিব, মই ভিডিঅ' ইয়াৰ আগতো পঠাইছোঁ আপোনালোকে হয়তো মোৰ চেনেলত পাইছে। সেই বোকা ৰাস্তাটোৱে অহা যোৱা কৰে বহু মানুহে। তেনেকুৱা হয়তো ৰাস্তা বিজেপি চৰকাৰ দিনত 2022 চনটোৰ ভিতৰলৈকে হয়তো দেখা পোৱাটো খুবেই কম হ'ব। কিন্তু এই গাঁওখনত এই ৰাস্তাটো উন্নতিৰ ক্ষেত্ৰত কিয় পৰিৱৰ্তন নহ'ল সেয়া এক ৰহস্য আৱদ্ধ। আৱাসগৃহৰ ক্ষেত্ৰত 17 চন নে 18 চনৰ পৰাই বহুতে 3,000 পৰা 5,000 টকালৈকে দি থৈ দিছে টকা, কিন্তু আজিলৈকে সেই সকলেও ঘৰ পোৱা নাই। এনেকুৱা লোক এই গাঁওখনত বহুত আছে যিসকলে টকা দিও আজিলৈকে ঘৰ পোৱা নাই। ৰেচন কাৰ্ডো আজিলৈকে এই গাঁওখনত বহুত মানুহে পোৱা নাই। যিসকলে নোপোৱাকৈ আছিলে কাৰ্ড, সেইসকলক এটা কুপন নম্বৰ দিছিল, সেই কুপনৰ জৰিয়তে তেখেতলোকে চাউল উদ্ধাৰ কৰিছিল, চাউল উঠাই আনিছিল বা ৰেচনৰ যিবিলাক সুবিধা আছিলে। ইয়াত বৰ্তমানলৈকে চাউলৰ বাদেতো আৰু একো অহা নাই। গতিকে চাউলটো উঠাই সেই কুপন নম্বৰ যোগেদি পাই আছিলে, কিন্তু তেখেতলোকেও আজিলৈকে কাৰ্ড পোৱা নাই। অৰুণোদয় আঁচনি, এই আঁচনি কোন মানুহে পাইছে এয়া কিন্তু এক বৃহৎ তদন্ত প্ৰয়োজন আছে। সেইসকলে পোৱা যোগ্য হয় নে নহয়, যদি চৰকাৰীভাৱে কোনো বিষয়ববী আহি যদি উচ্চ বিষয়ববী আহি যদি তদন্ত কৰে, হয়তো সেইসকলে পোৱা যোগ্য হয় নে নহয় সবিশেষ ওলাব। গতিকে এই ক্ষেত্ৰত চৰকাৰী তদন্ত বিশেষ প্ৰয়োজন আছে। জব কাৰ্ড ক'বলৈ বেয়া লাগে, জব কাৰ্ডৰ নামত হয়তো বহুতেই কাৰ্ডকেইখন বাকচতে ভৰাই ৰাখিছে, কামটো নাই। যদিও টকা কোনোবাই পাইছে একাউণ্টত যদি ভৰাই দিছে, সেইটো ইমান সবিশেষ মই নাজানো। কিন্তু জব কাৰ্ড কাম কৰা মাজতে এবাৰ শুনিছিলোঁ, অলপ মানুহে কৈছিলে, কিন্তু জব কাৰ্ড কিমানখন আছে সেয়াও মই ভালদৰে নাজানো।
হয়তো তদন্ত কৰক। তেনেকুৱা পাবলগীয়া বহুত মানুহে জব কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আজি। বিধৱা পেঞ্চন, আমাৰ গাঁৱত বিধৱা পেঞ্চন কিমানজনীয়ে পাইছে। আৰু এই ক্ষেত্ৰত পঞ্চায়তৰ প্ৰতিনিধিসকলে পঞ্চায়তত বহি সকলো কাম কাজ চলাবলৈ কিয় চেষ্টা কৰিছে? তেখেতলোকে গাঁৱে গাঁৱে আহক, এবাৰ চাওক বিধৱা পেঞ্চন নোপোৱা কিমানজনী মহিলা আছে। অলপ আগত এজনী মহিলাই মোক বহুত দুখেৰে কৈছিলে যে মই বিধৱা ফৰ্ম বিচাৰি যোৱাটো মোক ৱাৰ্ড মেম্বাৰে বিধৱা ফৰ্ম নিদিলে, যোগ্য নহয় বুলি ক'লে। গতিকে পঞ্চায়তৰ প্ৰতিনিধিসকল, আপোনালোককো মই কৈছোঁ, আপোনালোকে কমচে কম অলপ হ'লেও এই গাঁওখনলৈ আহক, চাওক এই গাঁওখনত পোৱা নোপোৱা সকলো খতিয়ান লওক। তাৰপিছত আপোনালোকে বিচাৰ কৰক এই গাঁওখনত কি ঘটি আছে। বৃদ্ধ পেঞ্চন, এই বৃদ্ধ পেঞ্চনৰ নামত মোৰ সন্মুখত নিজৰ দলীয় কৰ্মীৰ ভিতৰতে কাজিয়াখন হৈ গৈছে, পইচা লোৱা আৰু নোলোৱা বিষয়ে। বৃদ্ধ পেঞ্চনৰ নামতো ঘোষ, আৰু ঘোষ নিদিলে হয়তো বৃদ্ধ পেঞ্চন এই গাঁওখনত থাকিলে আপুনি নাপাব। কৃষক আঁচনি ফৰ্মৰ ক্ষেত্ৰত মই এদিন ৱাৰ্ড মেম্বাৰৰ নিজৰ গিৰিয়েকক সুধিছিলোঁ। তেওঁ ক'লে যে যিবিলাক ফৰ্ম তেওঁ জমা কৰিছিলে সেই ফৰ্মবিলাক দলিয়াই পেলালে। কিয় দলিয়াই পেলাবলগীয়া হ'ল? ৰাইজে জমা কৰা ফৰ্ম তাত দলিয়াই পেলোৱাৰ তেওঁৰ অধিকাৰ আছেনে? মই নিজে সুধিছিলোঁ তেওঁ তেতিয়াই কৈছিলে ফৰ্মবিলাক তেওঁৰ দেউতাকে হেনো পেলাই দিলে। গতিকে আজিও সেই কৃষক যিটো চৰকাৰী অনুদান প্ৰদান কৰি আহিছে, সেই কৃষকৰ পৰাও বঞ্চিত হৈ আছে। কৃষক অনুদানৰ পৰাও বঞ্চিত হৈ আছে বহুত ৰাইজ। যদিও ভিতৰুৱাভাৱে কোনোবাই পাই আছে, সেই তদন্তৰ জৰিয়তে সকলো ওলাই পৰিব। এয়াই হ'ল ৰহা সমষ্টিৰ ৰন্থলী পঞ্চায়তৰ ৬ নং ৱাৰ্ড কহিনুৰ গাঁৱৰ পয়ালগা কাহিনী, পয়ালগা দৃশ্য। বেয়া লাগে ভাবিলে, কিয় এই গাঁওখনে বঞ্চিত হৈ আহিছে বাৰে বাৰে, শোষিত নিষ্পেষিত হৈ আহিছে বাৰে বাৰে। কিয় এই গাঁওখনে চৰকাৰৰ সাহায্য কৰা, বহুত দুখ লাগে কেতিয়াবা। এই ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে উচ্চ বিষয়ববীয়াৰ যোগেদি তদন্ত নকৰিলে হয়তো এই গাঁওখনত মধ্যভোগী দালালে হয়তো দুখীয়াৰ প্ৰাপ্যখিনিও কাঢ়ি লৈ নিজে চলাৰ সূচনা কৰিব। আৰু তেনে নহ'বৰ কাৰণে চৰকাৰে অতি শীঘ্ৰেই তদন্ত কৰক। এই ক্ষেত্ৰত গাঁওবুঢ়াৰ নামো ক'ব লাগিব, যিহেতু গাঁওখনৰ মুৰব্বী। তেখেতক অৱগত কৰাৰ পাছতো এই গাঁওখনত চলি অহা লুণ্ঠনৰ বিষয়ে স্বয়ং গাঁওবুঢ়াক কোৱাৰ পাছতো তেখেতেও ভয় কৰে পদক্ষেপ ল'বৰ কাৰণে। আৰু এই কথাটো ক'বই লাগিব নিশ্চয়, কাৰণ মিছা ক'লে কিডাল হ'ব। গতিকে গাঁওবুঢ়াও এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা পালন কৰাটো আমি খুবেই দৰকাৰ বুলি ভাবোঁ। এই ক্ষেত্ৰত আমিও সজাগ হোৱাটো খুবেই দৰকাৰ আছে। চৰকাৰৰ অনুদানৰ ক্ষেত্ৰত কোনো ব্যক্তিয়ে যদি বিনিময় প্ৰথা বিচাৰে, অতি সোনকালে গাঁৱৰ মুৰব্বী নতুবা আৰক্ষী সহায় লওক। আগতে আছিলে দুখীয়া ব্যক্তি এজনে থানাত এজাহাৰ এখন দাখিল কৰিব গ'লে বিনিময় বিচাৰে বা বিনিময় নাপালে কাম কৰিবলৈ এলাহ মনোভাৱ প্ৰকাশ কৰে। কিন্তু আজি সেইদিন নাই। আজি আৰক্ষীও বহুত সজাগ হ'ল। যদি আপোনাৰ সেই কমপ্লেইনটো আৰক্ষীক দিয়ে, অতি শীঘ্ৰেই তেখেতলোকে ব্যৱস্থা কৰিব আৰু কৰি আহিছে আৰক্ষীও। গতিকে বৰ্তমান আৰক্ষী বহুত সজাগ আৰু সচেতনতা বুলি মই ভাবোঁ। এনেকৈ সজাগ নহ'লে আমাৰ প্ৰাপ্য হয়তো কোনোবাই কাঢ়ি লৈ গুচি যাব। পুনৰ সকলোলৈ আগন্তুক ভোগালী বিহু ওলগ যাচি আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।